মোক ইনভাইট কৰিছিলে আৰু হিচাপে মই ফিল্ম ফেয়াৰ চাবলৈ গৈছিলোঁ কিন্তু তাত আমাৰ ফিল্ম ফেয়াৰৰ দায়িত্বটো সম্পূৰ্ণভাৱে টাইমছ অফ ইণ্ডিয়া নামৰ এটা অনুষ্ঠানক মানে দিয়া হৈছিলে দায়িত্ব গতিকে তেওঁলোকে এই গোটেইটো কাৰ্যসূচী তেওঁলোকৰ তত্ত্বাৱধানত হৈছে আৰু যেতিয়া মই তাত গৈছিলোঁ আচলতে মোৰ যিটো ইনভাইটেশ্যন বা টিকেট সেইটো টাইমছ অফ ইণ্ডিয়াৰ মানুহে এইটো মানে কি কয় আপোনাৰ নহয় বুলি ক'লে যে এইটো তেওঁলোকে ইছ্যু কৰা নাই তো মই তেতিয়া কৈছিলোঁ তেওঁলোকক যে মোকতো হিতুকে দি ফালে ইনভাইট কৰিছে তেতিয়া তেওঁলোকে কৈছে যে মানে আপোনালোকে মানে আপোনালোকৰ মাজত মানে এই বিষয়ত আলোচনা নকৰি মোক কিয় কৈছে গতিকে যদি নহয় তো নহয়েই হ'ব তো আপুনি কোন হয় মই সুধিলোঁ যে আপোনালোকে কোনে কৰিছে তেওঁলোকে নহয় আমিতো কৰিছোঁ এইটো অনুষ্ঠান আমি বম্বেৰ পৰা আহিছোঁ আৰু আমি সব চাই আছোঁ আৰু আমি তেনেকুৱা ধৰণৰ কোনো চিঠি ইছ্যু কৰা নাই গতিকে মোৰ কাৰণে চিটিং কেপাচিটি নাই গতিকে দুইবাৰ তিনিবাৰ তেওঁলোকে সেইবিলাক কথা কৈ থাকিলে লাষ্টত মানে আপোনাৰ মই ভাবিলোঁ যে যিহেতু মোৰ ইনভাইটেশ্যনে ভুল আৰু কিবাটোৱেই নহয় আৰু টাইমছ অফ ইণ্ডিয়াক আমাৰ চৰকাৰে দি থোৱা আছে আৰু তেওঁলোকে ব্যৱসায়িক মানুহ টাইমছ অফ ইণ্ডিয়া আমাৰ অসমৰ মৰমত অহা নাই তেওঁলোকে অসম চৰকাৰে বহুত পইচা দিয়াৰ কাৰণে বেপাৰৰ কাৰণে আহিছে গতিকে তেওঁলোকৰ মোৰ টিকেটৰ লগত ধান্দা আছে তো MP এজনৰ বহোৱা নবহোৱাৰ লগত কথা নাই তেওঁলোকৰ হ'ল পইচাৰ লগত কথা গতিকে বেপাৰীৰ লগতো এইখিনি হ'বই গতিকে কালিৰ অনুষ্ঠান বেপাৰীৰ অনুষ্ঠান আছিলে আৰু সেইখিনি যি হ'ব লাগে হৈ গ'ল আৰু